আজি আমন্ত্ৰিত আনিছোঁ জামান ছাৰ, আমন্ত্ৰিত কবি বিশিষ্ট অনিল কুমাৰ ছাৰ আৰু বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস ছাৰ, আমন্ত্ৰিত সকলো শ্ৰদ্ধাৰ সাহিত্যপ্ৰেমী কবি সাহিত্যিক আৰু বন্ধুবৰ্গ, মই এইকাৰণে মানে অভিভূত হৈছোঁ যে আপোনালোকে আজি এই অনুষ্ঠানটোলৈ আহিল আৰু এই জীৱনত এটা প্ৰথম খোজ, এই খোজটো কেনেকৈ দিওঁ কেনেকৈ নিদিওঁ বুলি ভাবি থাকোঁতেই যোনদাই এদিন মানে ক'লে যে তোমাৰ এই কবিতাখিনি আনিবাচোন। তাৰপিছত এদিন মই পাঁচজনলৈ অনুচোৱা হ'ল, ধীৰাজ দায়ক আগ্ৰহ দেখুৱালে আৰু তেনেকৈ এই কিতাপখন হ'ল। আৰু জীৱনত তাৰমানে প্ৰথম যে কেতিয়াবা মানে কবিতা লিখিম ঠিক তেনেকৈ মই ভবা নাছিলোঁ। ভাবিলোঁ যে কবিতা কবিতা বুলি কৈ থাকে মানুহে, কবি কবি, আৰু মোৰ আচলতে এই কবিতাৰ প্ৰতি ইমান আগ্ৰহটো আগৰ পৰাই নাছিলে। তাৰপিছত যেতিয়া দেখিলোঁ যে মানে কবিতা আৰু কবিক লৈ ইমান আলোচনা হয় আৰু মানুহে কয় যে মানে কবিতাৰ এটা বিশেষ মহত্ব আছে, তেতিয়া মই ভাবিলোঁ বুজি আৰু পালেও নেপালেও যি হ'ব পঢ়িয়ে যোৱা যাওক। আৰু তেনেকৈ আলোচনী বাতৰি কাকত ইত্যাদি আৰু মেলি লৈ প্ৰথমেই মানে কবিতাখিনি পঢ়া আৰম্ভ কৰিলোঁ আৰু তেনেকৈ এদিন মানে কবিতাক ভাল পালোঁ, কবিতাই মোক ভাল পালে আৰু এতিয়া আমাৰ মাজত প্ৰেম। এইখিনিতে এটা কাহিনীয়ে কৈ দিওঁ। খুব সম্ভৱ মই তেতিয়া ক্লাছ 5ৰ ষ্টুডেণ্ট হ'ম। আমাৰ ঘৰত ইমান এই পঢ়া শুনাৰ আগ্ৰহী মানুহো নাই, ওচৰ চুবুৰীয়াৰ খুব আগ্ৰহীও নহয়, আৰু গাঁওখন মানে যথেষ্ট পাছ পৰা গাঁও। ওচৰৰ মানুহ এঘৰত তাৰমানে বহুতখিনি আলোচনী কবিতা কিতাপ বা উপন্যাস ইত্যাদি থাকে, আৰু মই মানে দুপৰীয়া সময়ত গৈ তাতেই যি অলপ চাওঁ। এদিন তাৰমানে পৃষ্ঠা লুটিয়াই থাকোঁতে এজন কবিক দেখা পালোঁ। ইমান ধুনীয়াকৈ আছে কবিজন, আৰু মই ভাবিলোঁ মানে আগৰ পৰা তেখেতৰতো নামটো শুনি আছোঁ। তাৰপিছত মই লুটিয়াই যাওঁতে খুব সম্ভৱ আগৰ দিনৰ মানে এটা মানে গোল ডিঙিৰ চুৱেটাৰ নিচিনা হাইনেক। এতিয়া ইমান স্পষ্ট মনত নাই, তথাপিও অলপ সম্ভৱতঃ এনেকৈ ভেজা দি আছিল। আৰু তেখেতক মই দেখি মোৰ মানে ভিতৰত এনেকুৱা এটা ভাৱ হৈছে যে মই আনন্দত উৎফুল্লিত হৈ গৈছোঁ। আৰু তাৰপিছত আৰু ভাবিলোঁ যে যিও হওক মানে আলোচনীখন এই মানুহবোৰৰ পৰা মনে মনে লৈয়ে যাওঁ। আৰু সেইদিনা মই মানে কিবা কিবি মানে কথা কৈ আৰু কিতাপখন লৈ আহিলোঁ চুৰ কৰি। আৰু মানে সেই কবিজন আছিল তাৰমানে আমাৰ ওচৰতে বহি আছে নীলিম কুমাৰ ছাৰ। আৰু সেই তেনেকেই মানে সেই তেতিয়াৰ পৰা মানে কবি আৰু এই কবিতাৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আহিল। আৰু এই কবিতাৰ যিটো মানে শৰীৰ সজ্জা, কবিতাক ইমান ধুনীয়াকৈ সজায়, সেইখিনিকে আচলতে মোৰ বেছি আকৰ্ষণ। আৰু কবিতা বুলি আচলতে মই একো আৰম্ভ কৰা নাছিলোঁ লিখিবলৈ। আৰু আজি যে এই কিতাপখনত মানে যিখিনি আছে সম্ভৱতঃ সেইখিনি মই মোক কোৱা কথা, আৰু সেইখিনিকে আপোনালোকৰ ওচৰলৈ মই আগবঢ়াই দিছোঁ। আৰু বিশেষ মোৰ ক'ব লগা একো নাই। আৰু
মোৰ যিখিনি বন্ধুবৰ্গ আছে তেওঁলোকে মোক মানে যথেষ্ট উৎসাহ দিয়ে। সেই উৎসাহটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। আৰু আজি এই অনুষ্ঠানত উন্মোচক মহোদয়ে যিখিনি কথা ক'লে, নীলিম কুমাৰ ছাৰ লগতে দেৱব্ৰত দাস ছাৰ, তেওঁলোকৰ কথাখিনি মই মনত ঠাই দিছোঁ। আৰু অনাগত দিনত মই নিজকে আগবঢ়াই নিবৰ কাৰণে সেই কথাখিনিৰে চালি জাৰি চাম। ধীৰাজ দালৈ বহুত কৃতজ্ঞতা থাকিল, ধন্যবাদ থাকিল আৰু উপস্থিত সমূহলৈ। আৰু বেলেগ একো নাই। আৰু মোৰ কবিতাটো পঢ়িলে নপঢ়িলেও হ'ব। নাই কবিতা নপঢ়ো, তেতিয়াহ'লে মই তাৰমানে গান গাইছোঁ। গান আচলতে গানটো মানে ভাল লাগে মোৰ, আৰু সেইকাৰণে খুব মানে বহুতে কবিতা পঢ়িলে, গতিকে গান এটাই গাইছোঁ। ঝিলমিল ঝুল জলে কপাল, তিরবির তরা জলে নয়ন, মোরু যে হৃদয় জলে তোমারি নিবিড় মরম। ঝিলমিল ঝুল জলে কপাল, তিরবির তরা জলে নয়ন, মোরু যে হৃদয় জলে তোমারি নিবিড় মরম। তোমার নিরানন হুসুপে উদাকি সবু, তোমারি গানে আরন কপিছে মরমি বুকু। তোমার আপন ইমান আপন উজাগরি নয়ন, তোমারি নিবিড় মরম। মোর তুলসী তলত জলাবায়ে গছি চাকি, মোৰ এই বুকুৰ মাজত উজাগৰে ৰবা ৰাতি। মোৰ তুলসী তলত জলাবায়ে গছি চাকি, মোৰ এই বুকুৰ মাজত উজাগৰে ৰবা ৰাতি। পাখি মেলিলা সোণ পখিলা, মোৰ এই জীৱন বন তোমাৰে নিবিড় মৰম। ঝিলমিল ঝুল জলে কপালত, তিরবির তরা জলে নয়ন। ধন্যবাদ। আৰু আচলতে কি হয়, কথা কওঁতে আকৌ মই উত্তেজিত হৈ যাওঁ, আবেগিক হৈ যাওঁ। গতিকে মানে কথা কোৱাত মোৰ যথেষ্ট অসুবিধা। আজিলৈকে মই তাৰমানে নিজকে আনিব পৰা নাই যে কেনেকৈ কথা কওঁ। গতিকে যিকোনো ক'লোঁ আৰু ধন্যবাদ। যেনেকৈ ক'ব খোজে, যেনেকৈ কৈছে, তেনেকৈ কোৱা সেইটোৱে তেওঁৰ ভংগী, আৰু সেইটোৱে আমাৰ ভাল লাগিব। গতিকে তেওঁক কৃত্ৰিম কৰিব নালাগে নিজকে। এইবাৰ কবিতা পাঠ কৰিবলৈ আহ্বান জনাইছোঁ জগদীশ দাসক।